বন্ধুসকল আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম মদ বা এলকহলে আমাৰ শৰীৰত কিদৰে ক্ৰিয়া কৰে আৰু মদ বা এলকহলে আমাৰ শৰীৰত কি উপকাৰ কৰে বা অপকাৰ কৰে ইয়াৰ লগতে এই ভিডিঅ'টোত এলকহলৰ প্ৰতি আসক্ত লোকসকলক আমি কেনেদৰে এলকহলৰ পৰা দূৰত ৰাখিব পাৰোঁ বা এলকহলৰ প্ৰতি থকা আসক্তি কমাব পাৰোঁ আদিৰ বিষয়ে এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম প্ৰথমে আমি আহোঁ এলকহল বা মদে আমাৰ শৰীৰত কিদৰে প্ৰভাৱ পেলায় যেতিয়া কোনো এজন লোকে এলকহল পান কৰে তেতিয়া প্ৰথমে এলকহল লোকজনৰ মুখৰ পৰা খাদ্য নলীয়েদি ষ্টমাকলৈ গতি কৰে আৰু ষ্টমাক বা পাকস্থলী আৰু স্মল ইণ্টেষ্টাইনত ইয়াৰ 20% এলকহল আমাৰ শৰীৰে শোষণ কৰে বা এবজৰ্ব কৰে আৰু আমাৰ শৰীৰে শোষণ কৰা এলকহলখিনি আমাৰ তেজৰ লগত মিহলি হয় যিহেতু লিভাৰ ষ্টমাকৰ আটাইতকৈ ওচৰত থকা অৰ্গেন গতিকে শৰীৰে শোষণ কৰা এলকহলৰ এটা অংশ প্ৰথমে লিভাৰলৈ যায় আৰু আমাৰ লিভাৰে এলকহল ডাইজেষ্ট বা পাচনত মুখ্য ভূমিকা গ্ৰহণ কৰে আৰু লিভাৰে প্ৰথমে ADH নামৰ এনজাইম এবিধৰ সহায়ত লিভাৰত থকা এলকহলক ভাঙি এচিটেলডিহাইড নামৰ এবিধ টক্সিন সৃষ্টি কৰে আৰু এচিটেলডিহাইড নামৰ টক্সিনবিধে লিভাৰৰ চেলসমূহ নষ্ট কৰিবলৈ আৰম্ভ কৰে যাৰ ফলত আমাৰ দেহত লিভাৰ চিৰচিছ বা কেঞ্চাৰ হোৱাৰ আশংকা বৃদ্ধি পায় ইয়াৰ উপৰিও এলকহল ডাইজেষ্ট কৰাৰ সময়ত লিভাৰত ফেটি এচিড উৎপন্ন হয় আৰু এই ফেটি এচিডে ফেটি লিভাৰৰ সৃষ্টি কৰে যাৰ ফলত দৈনিক মদ পান কৰা লোকসকলে ফেটি লিভাৰৰ সমস্যাত ভোগে ইয়াৰ পিছত তেজত মিহলি হৈ থকা এলকহলসমূহ যায় আমাৰ হাৰ্টলৈ আৰু হাৰ্টে পাম্প কৰি তেজৰ লগত মিহলি হৈ থকা এই এলকহলসমূহ শৰীৰৰ বিভিন্ন অংশলৈ কঢ়িয়াই নিয়ে আৰু এই এলকহলে আমাৰ শৰীৰৰ প্ৰতিটো অংগৰে ক্ষতি কৰিবলৈ আৰম্ভ কৰে হাৰ্টৰ পৰা এই এলকহল যেতিয়া লাঙলৈ যায় তেতিয়া আমাৰ উশাহ নিশাহত এলকহলৰ গোন্ধ ওলাবলৈ আৰম্ভ কৰে অৰ্থাৎ আপোনাৰ শ্বাস প্ৰশ্বাসত নাক আৰু মুখেৰে এলকহলৰ গোন্ধ ওলাব বিভিন্ন লোকে মুখৰ পৰা মদৰ গোন্ধ নলাবলৈ মাউথ ফ্ৰেছাৰ চাহপাত আদি লোৱা দেখা যায় কিন্তু এই ব্যৱস্থাটো ফলপ্ৰসূ নহয় কাৰণ মদ বা এলকহলৰ গোন্ধ আপোনাৰ মুখৰ পৰা নোলায় এই গোন্ধ শ্বাস প্ৰশ্বাসৰ পৰা ওলায় ইয়াৰ লগতে এলকহলে লাঙৰ চেলসমূহ নষ্ট কৰে আৰু লাঙৰ চেলসমূহ নষ্ট কৰি লাঙৰ বিভিন্ন ধৰণৰ ডিজিজ যেনে এলকহলিক নিউমোনিয়াৰ সৃষ্টি ইয়াৰ লগতে হাৰ্টৰ পৰা এই এলকহল মগজুলৈ গতি কৰে আৰু মগজুত এলকহল উপস্থিত হোৱাৰ পিছত ই মগজুৰ চেৰিব্ৰামত ক্ৰিয়া কৰে আৰু চেৰিব্ৰামত ক্ৰিয়া কৰাৰ লগে লগে মানুহজনে নিজৰ ভাৰসাম্য বা বেলেঞ্চ হেৰুৱায় আৰু জিভা পিছল খাবলৈ আৰম্ভ কৰে কাৰণ আমাৰ শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰে চেৰিব্ৰামে সচৰাচৰ মগজুত থকা নিউৰনসমূহে ডপামিন নামৰ এবিধ কেমিকেল ৰিলিজ কৰে আৰু মগজুৱে ৰিলিজ কৰা ডপামিনৰ ফলতে আমি আনন্দ অনুভৱ কৰোঁ কিন্তু যেতিয়া এলকহলে মগজুত ক্ৰিয়া কৰে তেতিয়া মগজুৰ নিউৰনসমূহে বহুত বেছি পৰিমাণে ডপামিন ৰিলিজ কৰে যাৰ ফলত মদ খোৱাৰ সময়ত আমি বেছি আনন্দ উপভোগ কৰোঁ কিন্তু মগজুত যেতিয়া এই এলকহলৰ ক্ৰিয়া শেষ হয় তেতিয়া আমি ক্ৰমে ডিপ্ৰেশ্যনত যাবলৈ আৰম্ভ কৰোঁ আৰু পুনৰ এলকহল ল'বলৈ বাধ্য হওঁ অৰ্থাৎ আমি গম নোপোৱাকৈ ক্ৰমে মৃত্যুৰ ফালে এখোজ এখোজকৈ আগুৱাই গৈ থাকোঁ ইয়াৰ উপৰিও মদে আমাৰ হাৰ্টৰ বিভিন্ন ধৰণৰ বেমাৰ সৃষ্টি কৰে আমাৰ শৰীৰৰ ব্লাড চুগাৰৰ প্ৰব্লেম সৃষ্টি কৰে আৰু বিভিন্ন ধৰণৰ ক্ষতি কৰে এতিয়া মদে আমাৰ শৰীৰত কিবা উপকাৰ কৰে নেকি আচলতে কিছু মদত এণ্টিঅক্সিডেণ্ট থাকে আৰু এই মদ যদি আমি কম পৰিমাণে সেৱন কৰোঁ তেনেহ'লে ই শৰীৰক কিছু পৰিমাণে হেল্থি কৰি ৰখাত সহায় কৰে কিন্তু সমীক্ষাৰ পৰা দেখা গৈছে যিসকল লোকে মদ এবাৰ সেৱন কৰে তেওঁলোকৰ 2 বা 3% মানুহে নিচাসক্ত নোহোৱাকৈ কম পৰিমাণে মদ সেৱন কৰি থাকিব পাৰিছে বাকী আটাইবোৰ মদৰ নিচাত ডুবি নিজৰ ক্ষতি কৰিছে গতিকে এই সাধাৰণ লাভৰ বাবে দেহৰ বৃহৎ ক্ষতি কৰি মদ সেৱন নকৰাই ভাল ইয়াৰ উপৰিও যিবোৰ দেশত প্ৰচুৰ ঠাণ্ডা অৰ্থাৎ -20 ডিগ্ৰী চেলচিয়াছতকৈ অধিক ঠাণ্ডা তেনেবোৰ দেশত ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ এলকহল লোৱা দেখা যায় কিন্তু আমাৰ দেশত ইমান ঠাণ্ডা নাই যে এলকহল নল'লে আপোনাৰ ক্ষতি হ'ব ইয়াৰ উপৰিও বহুতে প্ৰশ্ন কৰে যে মদ খোৱাৰ ছেফ লিমিট কি মদ খোৱাৰ তেনেকুৱা কোনো ছেফ লিমিট নাই তথাপি দৈনিক 20 পৰা 25 ml হুইস্কি বা ৰাম খালে দেহত কম পৰিমাণে ক্ষতি হয় আৰু এই পৰিমাণ বিয়াৰৰ ক্ষেত্ৰত 250 ml ধৰা হয় এতিয়া মদৰ প্ৰতি আসক্ত লোকসকলক
আমি মদৰ পৰা কেনেকৈ দূৰত ৰাখিব পাৰোঁ। প্ৰথম কথা হ'ল আমি আলোচনা কৰা কথাখিনি চোৱাৰ পিছত যিসকল লোকে মদ নাখায় তেওঁলোকে মদৰ পৰা নিজে নিজে দূৰত থাকিব। কিন্তু যিসকল লোকে মদৰ প্ৰতি আসক্ত অৰ্থাৎ মদৰ নিচাত ডুবি থাকে তেওঁলোকৰ বাবে এই আলোচনাখিনি পৰ্যাপ্ত নহয়। প্ৰথম সত্যটো হ'ল যদি তেওঁলোকে মদ এৰিম বুলি নিজে মটিভেট নহয় তেনেহ'লে পৃথিৱীৰ কোনো শক্তিয়ে তেওঁলোকক মদ এৰাবলৈ বাধ্য কৰাব নোৱাৰে। প্ৰথম কথা তেওঁলোকে মদ এৰিবলৈ হ'লে তেওঁলোকে মদ কিয় খায় ইয়াৰ কাৰণটো বিচাৰি উলিয়াব লাগিব। যদি তেওঁলোকে মদ কিবা দুখত খাইছে তেনেহ'লে তেওঁলোকে ভাবিব লাগিব যে পৃথিৱীৰ যিমান মানুহ আছে সকলোৰে কম বেছি পৰিমাণে দুখ আছে আৰু দুখত মদ খাই দুখ পাহৰাটো সমাধান হ'ব নোৱাৰে বুলি তেওঁলোকে বুজি পাব লাগিব। কাৰণ মদ খোৱা সময়তহে দুখটো পাহৰা যায় আৰু মদৰ নিচা আঁতৰ হোৱাৰ পিছত মানুহজন বেছি পৰিমাণে ডিপ্ৰেশ্যনত যায়। এতিয়া কথা হ'ল যে তেওঁলোকে মদৰ নিচাৰ পৰা কেনেকৈ দূৰত থাকিব। প্ৰথম কথা হ'ল কিছুমান মেডিচিন আছে যিবোৰ খালে মদৰ নিচাৰ পৰা দূৰত থাকিব পাৰি, যেনে ডাইচালফিৰাম। কিন্তু লোকজন যদি নিজে মদ এৰিবলৈ মটিভেট নহয় তেনেহ'লে এই মেডিচিন ইমান ফলপ্ৰসূ নহ'ব। ইয়াৰ উপৰিও আপুনি মদ বাদ দিয়াৰ কাৰণ বিচাৰি উলিয়াব লাগিব। যদি আপোনাৰ এটা শিশু সন্তান আছে তেনেহ'লে সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আপুনি মদ বাদ দিবলৈ মটিভেট হ'ব পাৰে। যদি আপুনি প্ৰেয়সীয়ে এৰি যোৱাৰ বাবে বা প্ৰেয়সীৰ দুখত মদ পান কৰিবলৈ লৈছে তেন্তে আপুনি মদ খোৱাৰ পৰিৱৰ্তে কিবা এটা কৰি তেওঁতকৈ সুখত থাকিম বুলি দৃঢ় প্ৰতিজ্ঞ হওক আৰু আপুনি অনুভৱ কৰিবলৈ লওক যাৰ বাবে আপুনি মদ খাই ধ্বংস হ'বলৈ ওলাইছে তেওঁ আপোনাৰ অনুভূতিখিনিৰ যোগ্যই নাছিল। ইয়াৰ উপৰিও মদ বাদ দিবলৈ হ'লে আপুনি মদ খোৱা বন্ধু বান্ধৱীসকলৰ পৰা দূৰত থকা উচিত। আপুনি তেনেকুৱা বন্ধু বান্ধৱীসকলৰ ওচৰত থাকক যিসকলে মদ পান নকৰে। এইখিনিতে এটা কথা, মদৰ প্ৰতি আসক্ত লোক এজনে কেতিয়াও মদ একেদিনাই এৰি দিব নোৱাৰে। কাৰণ একেদিনাই মদ এৰিলে তেওঁৰ হাত ভৰি ক্ৰমে কঁপিবলৈ আৰম্ভ কৰিব আৰু মানুহজন আনষ্টেবল হৈ যাব। গতিকে প্ৰতিদিনে অলপ অলপকৈ মদ কমাবলৈ আৰম্ভ কৰিব লাগিব আৰু এটা সময়ত যেতিয়া নিচা কমি যাব তেতিয়া সম্পূৰ্ণ বন্ধ কৰিব লাগিব। আপুনি দৈনিক মদ খোৱা সময়খিনিত যিকোনো এটা ভাল অভ্যাস গঢ়িবলৈ চেষ্টা কৰক, যিটো কাম কৰি আপুনি ভাল পায়, যেনে ছবি আঁকা, জিমলৈ যোৱা, গান গোৱা, কবিতা লিখা আদি। তো বন্ধুসকল, ইমানখিনি আছিল আজি আমাৰ মদ পানৰ ওপৰত আলোচনা।